আমি সেইখন দেশত বসবাস কৰি আছো যিখন দেশত দৰ্শনকাৰীৰ পক্ষত অধিবক্তা পোৱা যায়। আমি সেইখন দেশত বসবাস কৰি আছো যিখন দেশত দৰ্শিতাই ন্যায় পাবলৈ বছৰৰ পিছত বছৰ লাগি যায়। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল, ইটছ স্মোকি হিয়াৰ। গাইজ, আমাৰ দেশখন গৈছে কোন পথত? কোন পথত আমাৰ যুৱ সমাজ? কিয় বন্ধ নহয় দৰ্শন? কেনেকৈ ৰোধ কৰিব পাৰিম দৰ্শন? কিয় দৰ্শিতাই ন্যায় পাবলৈ লাগি যায় বছৰৰ পিছত বছৰ? আদিবোৰ কথা আজি আমাৰ এই ভিডিঅ'ৰ যোগেদি কথা পাতিম। সবলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, একচুৱেলি এইখন দেশত হৈছে কি? কেইদিনমান পিছে পিছে আমি হাতত মমবাতি এডাল লৈ ৰাস্তাত ওলাই আহিবলগীয়া হয়। ৰাস্তাত ওলাই আহি আমি চিঞৰি থাকোঁ, উই ৱান্ট জাষ্টিচ, উই ৱান্ট জাষ্টিচ। আৰু কিমান দিন চলিব এনেকৈ? আৰু কিমান দিন আমি চিঞৰি থাকিম? কোনখন দেশত আমি বসবাস কৰি আছো? আমি সেইখন দেশতে বসবাস কৰি আছো যিখন দেশত পাবজিৰ দৰে গেম বন্ধ হ'ব পাৰে কিন্তু দৰ্শন বন্ধ হ'ব নোৱাৰে। আমি সেইখন দেশত বসবাস কৰি আছো যিখন দেশত দৰ্শনকাৰীৰ পক্ষত অধিবক্তা পোৱা যায়। আমি সেইখন দেশত বসবাস কৰি আছো যিখন দেশত দৰ্শিতাই ন্যায় পাবলৈ বছৰৰ পিছত বছৰ লাগি যায়। হয়তো সকলোৰে মনত আছে সেইজনী আসিফাৰ কথা, যিজনী আসিফাক গণদৰ্শন কৰি হত্যা কৰা হৈছিল। আৰু নিৰ্ভয়াৰ দৰে নিৰ্লজ্জকৰ কাণ্ড আমি এতিয়াও পাহৰি যোৱা নাই। নিৰ্ভয়াক 4জন নৰ পিচাসে তেওঁলোকৰ কামনাৰ ভুলি কৰি দৰ্শন কৰি হত্যা কৰে। নৰ পিচাস 4জনে হত্যা কৰি যদিও নিৰ্ভয়া ন্যায় পাবলৈ লাগি যায় 7 বছৰ। কিয় নিৰ্ভয়া কাণ্ডৰ দৰে নিৰ্লজ্জকৰ ঘটনাৰ শাস্তি পাবলৈও লাগি যায় 7 বছৰ? আৰু কি কম সেই নিৰ্ভয়া কাণ্ডৰ কেছত দৰ্শনকাৰীৰ পক্ষত থকা সেই অধিবক্তাসকলৰ কথা। তেওঁলোকৰ মন্তব্য শুনিলে আজিও গাৰ নোম শিহৰি উঠে। তেওঁলোকৰ কথা শুনিলে ঘৃণা উপজি উঠে। মানুহ এজন টকা পইচাৰ কাৰণে কিমান তললৈ নামিব পাৰে তাৰ এক জ্বলন্ত উদাহৰণ আছিল নিৰ্ভয়া কাণ্ডৰ দৰ্শনকাৰীৰ পক্ষৰ সেই অধিবক্তাসকল। তেওঁলোকৰ যিবোৰ ভাষ্য, যিবোৰ মন্তব্য আছিল, গাৰ নোম শিহৰি উঠা কথা। যদি এইখন দেশৰ অধিবক্তাই দৰ্শনকাৰীৰ পক্ষত আহে তেনেহ'লে দৰ্শন কেনেকৈ বন্ধ হ'ব? নিৰ্ভয়া কাণ্ডৰ দৰে লজ্জাজনক ঘটনা, তাৰ পিছত উত্তৰ প্ৰদেশৰ হাথৰাছৰ দৰে ঘটনা মাৰ নাযাওঁতেই আকৌ পুনৰ তাৰ অনুৰূপ ঘটনাই সংঘটিত হ'ল বাংগালোৰত। বাংগালোৰত এজনী ছোৱালীৰ শিক্ষা অৰ্জন কৰিব যোৱাটোৱেই কাল হ'ল ছোৱালীজনীৰ। বাংগালোৰত গণদৰ্শনৰ বলি হ'ল এইখন অসমৰে এজনী ছোৱালী। অসমৰ বৰপেটা জিলাৰ হাউলিৰ জেছমিনা আখতাৰা নামৰ এজনী ছোৱালীয়ে বেংগালুৰু স্থিত ইষ্ট ৱেষ্ট নামৰ কলেজ এখনত BSc নাৰ্ছিঙত নামভৰ্তি কৰিছিল। যোৱা 14 ডিচেম্বৰ 2020 ইং তাৰিখে তাইৰ দেউতাকে তাইক বেংগালুৰুত থৈ আহে। তাইৰ দেউতাক ঘৰ পোৱাৰ আগতেই শুনিবলগীয়া হয় সেই দুখদায়ক ঘটনা। বাংগালুৰুত অসমৰ ছোৱালী গণদৰ্শনৰ বলি হৈ মৃত্যুক সাৱটি ল'বলগীয়া হয়। তেনেকুৱা ঘটনা শুনাৰ লগে লগে গোটেই অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আৰু অসমৰে 3জনমান নৰ পিশাসে মিলি সেইজনী ছোৱালীক গণদৰ্শন কৰি হত্যা কৰে বুলি বিভিন্ন সংবাদ মাধ্যমৰ যোগে আমি দেখা পাই আছো। এনেবোৰ ঘটনা শুনাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় অসমত আৰু জাঙুৰ খাই উঠে গোটেই অসমবাসী। আৰু জেছমিনা আখতাৰাৰ ন্যায় বিচাৰি হাতত মমবাতি লৈ ওলাই আহে হাজাৰ হাজাৰ লোক। আৰু কিমান দিন চলিব এনেকে? আৰু কিমান দিন হাতত মমবাতি লৈ উই ৱান্ট জাষ্টিচ, উই ৱান্ট জাষ্টিচ কৰি আমি চিঞৰি থাকিম? কিয় চৰকাৰে দৰ্শনকাৰীৰ বিৰুদ্ধে উচিত শাস্তিৰ ব্যৱস্থা গ্ৰহণ নকৰে? কিয় দৰ্শিতাই ন্যায় পাবলৈ লাগি যায় বছৰৰ পিছত বছৰ? কেইজনমান নৰপিচাসৰ হিংস্ৰতাৰ বলি হৈ জেছমিনা আখতাৰা নামৰ ছোৱালীজনীৰ জীৱন দিবলগীয়া হ'ল? আৰু কিমান দিন এনেকুৱা ধৰণৰ হিংস্ৰতা? কেনেকৈ ৰোধ কৰিব পৰা যাব এনেকুৱা ধৰণৰ অনৈতিক কাৰ্য? এইবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি? নে কেৱল আইন ব্যৱস্থাই এইবোৰৰ পৰা পৰিত্ৰাণ উলিয়াব পাৰিব? কেৱল আইন ব্যৱস্থাই এইবোৰ প্ৰতিৰোধ কৰিব পাৰিবনে? আইন ব্যৱস্থাই এইবোৰ নৰপিচাসৰ বিৰুদ্ধে কঠোৰ হ'ব লাগিবই, কিন্তু বহুত কিবা কিবি কৰিবলগীয়া আছে সমাজ ব্যৱস্থাৰ। আমাক ন্যায় লাগে, ন্যায় লাগে বুলি চিঞৰি হাতে হাতে মমবাতি লৈ ৰাস্তাত ওলাই আহিলেই নহ'ব। আমাৰো বহুত কিবা কিবি কৰিবলগীয়া আছে, বহুত কিবা কিবি কৰিবলগীয়া আছে সমাজ সংগঠনৰ, বহুত কিবা কিবি কৰিবলগীয়া আছে যুৱ ছাত্ৰ সমাজৰ। তাৰ পিছত সেই পৰিত্ৰাণ পাব এনেকুৱা ধৰণৰ অপৰাধজনক ঘটনা, এনেকুৱা ধৰণৰ লজ্জাজনক ঘটনা। কেৱল সজাগতা সভা পাতি এনেবোৰ অনৈতিক কাৰ্য দূৰীকৰণ কৰিব পৰা নাযাব।
প্ৰত্যেকজন অভিভাৱকে হ'ব লাগিব কঠোৰ প্ৰত্যেকজন অভিভাৱকে নিৰীক্ষণ কৰিব লাগিব নিজৰ নিজৰ ল'ৰা ছোৱালীক প্ৰত্যেকজন অভিভাৱকে কণ্ট্ৰল কৰিব লাগিব নিজৰ নিজৰ ল'ৰা ছোৱালীক যদি নিজৰ উৎপত্তীয়া সন্তান নিজে কণ্ট্ৰল কৰিব নোৱাৰে তেনেহ'লে প্ৰত্যেকজন অভিভাৱকে আশ্ৰয় ল'ব লাগিব যুৱ ছাত্ৰ সমাজৰ নাইবা সামাজিক সংগঠনৰ যদি তেনেকুৱা কামত তেওঁলোকে কঠোৰ নহয় তেনেহ'লে কোনো দিনেই এনেকুৱা ঘটনাৰ পৰা পৰিত্ৰাণ পোৱাটো এনেকুৱা ঘটনাৰ পৰা যুৱ সমাজক উদ্ধাৰ কৰাটো সম্ভৱ নহ'ব শেষত অসম জীয়ৰী জেছমিনা আখতাৰৰ ন্যায় বিচাৰি দৰ্শনকাৰীক উচিত শাস্তি দিয়াৰ কামনা কৰিছোঁ আৰু চৰকাৰৰ প্ৰতি এটাই আবেদন চৰকাৰৰ প্ৰতি এটাই নিবেদন যিকোনো দৰ্শনকাৰীক গ্ৰেপ্তাৰ কৰি 24 ঘণ্টাৰ ভিতৰতে ফাঁচি দিয়াৰ ব্যৱস্থা কৰক So guys, আজিলৈ ভিডিঅ'টি ইমানেই যদি ভিডিঅ'টো ভাল লাগে তেনে লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি আগুৱাই যাবলৈ সহায় কৰক ধন্যবাদ